হেল্ল' বন্ধুসকল, জেংগ টেক ছাপোৰ্ট চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আপুনি বাৰু কেতিয়াবা ইংলিছ নজনাৰ বাবে কেতিয়াবা লাজ পাবলগীয়া হৈছে নি বাৰু? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভেৰি ইণ্টাৰেষ্টিং ভিডিঅ'। আৰু এতিয়া সকলো হোৱাটছআপ মেছেজৰ ৰিপ্লাই আপুনি ইংলিছতে দিব পাৰিব, আৰু সেয়াও হিন্দীত লিখিব কিন্তু ইংলিছত মেছেজটো যাব। ইয়াক কেনেকৈ আপুনি নিশ্চয় আচৰিত। ঠিক আছে, তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টে আপুনি দুটা এপছ ডাউনলোড কৰিব লাগিব। এটা এপছ হ'ল জি ট্ৰেন্সলেট আৰু এটা হ'ল জি বৰ্ড। এই দুটা এপছ আপোনালোকে ডাউনলোড কৰাৰ পাছত এই দুটা ইনষ্টল কৰি ল'ব। তাত যিকোনো ইনেবল কৰি দেখাব, সেই ইনেবলবিলাক কৰি দিব। সকলো ইনেবল কৰাৰ পিছত আপুনি হোৱাটছআপ খুলিব। এতিয়া যাওঁ আমি হোৱাটছআপ খুলি চাওঁ। চ' এয়া মোৰ ফ্ৰেণ্ডে মেছেজ কৰিছে হাউ আৰ ইউ বুলি। এই হাউ আৰ ইউ ৰিপ্লাই মই এতিয়া কেনেকৈ দিম? এতিয়া তাৰ বাবে আপুনি ওপৰত ইয়াত য'ত গুগল বুলি জি বুলি ৱৰ্ডটো দেখাই আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ইয়াত তলত চাওক এইটো চিনটো দেখাইছে, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত এনেদৰে এটা ইণ্টাৰফেচ ওলাব। ইণ্টাৰফেচত ইয়াত আপুনি যিকোনো মেছেজ হিন্দীত লিখিলে আপুনি আপোনাৰ ইংলিছত ট্ৰেন্সলেট হৈ যাব অট'মেটিক। ইয়াত মই লিখোঁ মে ঠিক হওঁ। ইয়াত চাওক এতিয়া নিজে এইটো অট'মেটিক ইংলিছত আহি গৈছে। চ' এনেদৰে আপুনি সকলো মেছেজ হিন্দীত লিখিলে আপোনাৰ মেছেজ ইংলিছত অট'মেটিকলি ট্ৰান্সলেট হৈ যাব। এতিয়া আৰু কোনো চিন্তা নাই। লগতে আপোনাক যি মেছেজ কৰিব সেই মেছেজটো আপুনি কপি কৰি পিনে ইয়াত যদি দি দিয়ে, তেতিয়া আপোনাৰ এইটো আপোনাৰ হিন্দীত আহি যাব। হিন্দীত আপুনি পঢ়ি ল'ব পাৰিব। পঢ়ি পিনে আপুনি আকৌ হিন্দীত লিখি পিনে ইংলিছত মেছেজটো চেণ্ড কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ' চাই কেনে পালে? আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক কৰিবলৈ নাপাহৰিব, আগলৈ এনেদৰে টেকন'লজি ভিডিঅ'বিলাক পাই থাকিবলৈ। আজিলৈ বাই বাই।